ধনশী চাহ বাগিচাৰ সন্তান অসমৰ মন্ত্ৰী আৰু আমাৰ মাজবাট বিধানসভাৰ পৰা 5বাৰকৈ বিধায়ক হোৱা আৰু ৰাজ্যসভাত এবাৰ সাংসদ হোৱা আমাৰ প্ৰয়াত চিলভিয়াছ খণ্ডফান তেখেতৰ প্ৰতিমূৰ্তি আমি অলপ আগতে স্থাপন কৰিলোঁ। সঁচাকৈ আজি খুব ভাল দিন। ধনশীবাসী ৰাইজে আজি তেখেতক জীয়াই ৰাখিবৰ কাৰণে, অমৰ কৰিবৰ কাৰণে এই ষ্টেচুটো নিৰ্মাণ কৰিব পাই অত্যন্ত সুখী হৈছে। ময়ো আজি এই দিনটোত তেখেতক মই শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু তেখেতৰ আত্মা যেন সদায় স্বৰ্গত সুখ শান্তিৰে থাকিব পাৰে ঈশ্বৰৰ লগত, ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তো মই বিধায়ক হোৱাৰ পিছত মই লক্ষ্য কৰি আছিলোঁ, মই য'তে যাওক তেখেতৰ নামটো ৰাইজে লয় আৰু প্ৰয়াত চিলভিয়াছ খণ্ডফান তেখেতৰ বিধায়ক জীৱনে হওক বা মন্ত্ৰী জীৱনে হওক তেখেতৰ নামটো এতিয়াও চৰ্চা হয়। অসম বিধানসভাতো তেখেতৰ চৰ্চা হয় আৰু তেখেতে যে ৰাজনীতিত থাকি আমাৰ মাজবাট সমষ্টিত বহুতো বস্তু অৱদান দি গৈছিল, এই কথাটো ৰাইজেও স্বীকাৰ কৰে। তো মই আজি নিজে বিধায়ক হৈ মই দেখিলোঁ, মাজবাটত ঘূৰিলোঁ, চব জাগাত দেখিছোঁ, কিন্তু তেখেতৰ নামত আমি তেখেতক সদায় আমাৰ মাজত ৰাখিবৰ কাৰণে, জীয়াই ৰাখিবৰ কাৰণে ক'তো মই ষ্টেচু দেখা পোৱা নাছিল। তাৰ কাৰণে মনত মোৰ এটা ইচ্ছা আহিল যে তেখেতে ইমান দিনখিনি আমাক দি যোৱাৰ পিছত যদি তেখেতক আমি আমাৰ মাজত ৰাখিব নোৱাৰোঁ, এইটো নিশ্চয় এটা বেয়া কাম হ'ব। তাৰ কাৰণে মই নিজেই বিধায়ক হৈ মই দায়িত্ব ল'ম বুলি ভাবিলোঁ। আজি আমি পাৰ্টিক দিশত চাবলৈ গ'লে আমাৰ প্ৰিন্সিপাল বেলেগ হ'ব পাৰে, কিন্তু তেখেতে বিধায়ক হিচাপে যিখিনি কৰি থৈ গৈছে এইটো আমি সকলোৱে মানিব লাগিব। তাৰ কাৰণে মই ভাবিলোঁ যে তেখেতৰ নামত তেখেতৰ যি জন্মস্থান ধনশী চাহ বাগিচা, এই খেলপথাৰখনতে যদি আমি এটা প্ৰতিমূৰ্তি স্থাপন কৰিব পাৰোঁ খুব ভাল হ'ব। এইটো কথাকে লক্ষ্য ৰাখি পেলাই এইবাৰ মই আনঠাইড ফাণ্ডৰ যোগেদি সৰু এটা পুঁজি চেংচন কৰি ফিল্ডটো অলপ ডেভেলপ কৰা, লগতে ইয়াত তেখেতৰ ষ্টেচু নিৰ্মাণ কৰাৰ কাৰণে মই এইবাৰ আঁচনি লৈ এইখিনি কাম সম্পন্ন কৰিলোঁ আৰু আজি পৰিয়ালবৰ্গ লগতে ধনশী অঞ্চলৰ সকলো ৰাইজক লৈ পেলাই আজি আমি উন্মোচন কৰিলোঁ।